নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক লৈ গৈছোঁ অসমৰ তিনিচুকীয়া জিলাৰ বৰডুবিত অৱস্থিত ঐতিহাসিক আৰু অলৌকিক টিলিঙা মন্দিৰলৈ। প্ৰবাদ আছে যে ইয়াত শুদ্ধ মনেৰে টিলিঙা এটা ওলমালে সকলো মনোকামনা পূৰণ হয়। আহক একেলগে দৰ্শন কৰোঁ এই পবিত্ৰ স্থান আৰু লগতে দেখা পাব মন্দিৰৰ প্ৰাংগণত থকা হেজাৰ হেজাৰ সৰু বৰ পিতলৰ টিলিঙা। ফ্ৰেণ্ডছ, আজি সোমবাৰ, সেয়েহে টিলিঙা মন্দিৰলৈ ওলালোঁ। গুড মৰ্ণিং ফ্ৰেণ্ডছ, এতিয়া আমি বৰডুবি টিলিঙা মন্দিৰলৈ গৈ আছোঁ। এয়া গুড মৰ্ণিং দিদিয়া, ভালে আহিছে। ৰাস্তাটো অলপ দেখাওঁ ৰ'ব। এয়া অলপ অলপ চিপ চিপকৈ বৰষুণ দি আছে, বৰ ডাঙৰ বৰষুণ নহয়। ঠিক আছে তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আহক তেতিয়াহ'লে মোৰ লগতে আপোনালোকো টিলিঙা মন্দিৰ ভাগ দৰ্শন কৰি আহোঁ আৰু লগতে মহাদেৱৰ সেৱা লওঁ। বৰষুণ দি আছে অলপ অলপ দেই, বৰষুণ দি আছে। এই বিখ্যাত টিলিঙা মন্দিৰ ভাগ তিনিচুকীয়া জিলাৰ বৰডুবি নামে ঠাইত আছে। এই ভাগ মন্দিৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ সীমাত অৱস্থিত। এই মন্দিৰ ভাগত মহাদেৱক পূজা অৰ্চনা কৰা হয়। এই ঠাইখিনি মূল মন্দিৰত প্ৰৱেশ কৰাৰ আগৰ ঠাইখিনি আৰু ৰাস্তাৰ দুয়োকাষে পূজা অৰ্চনাৰ সামগ্ৰীৰ দোকান আছে। আহক তেতিয়াহ'লে ভিডিঅ' যোগেদি মোৰ লগত আপোনালোকেও মহাদেৱক সেৱা কৰি আহোঁ। আমাৰ হেৰিখন তাতে লাইন আছে দেখোন। হেৰি আছে। নহয়, এইফালে চাকি বন্তি জ্বলাই আহিব পাৰিম নহয় আমি, এইখিনি হৈ যোৱাৰ পিছতহে। আজি সোমবাৰৰ পৰিৱেশ। মানুহ ভিৰ যে সেইটো কাৰণে একো নাই। আৰু আছে নি আগলৈ? তুমি জ্বলোৱা একো নহয়। ব'লা। সোমবাৰ দিনটোত আন দিনতকৈ যথেষ্ট ভিৰ হয়। বিশেষ কাৰণ নাথাকিলে আন বাৰত আহিলে আপোনালোকে পূজাৰীৰ ওচৰত খৰখেদা নকৰি শান্তিৰে সেৱা ল'ব পাৰিব। টিলিঙা বন্ধাটো এই মন্দিৰৰ একমাত্ৰ বিশেষত্ব। সেয়েহে মন্দিৰ ভাগত শ শ টিলিঙা দেখা পোৱা যায়।
বিশ্বাসৰ বাবেই দূৰ দূৰণি ঠাইৰ পৰা আহি ভক্তপ্ৰাণ ৰাইজে পূজা অৰ্চনা তথা দৰ্শন কৰেহি। বিশেষ বিশেষ দিনত মন্দিৰ ভাগত ভক্তৰ ভিৰ মন কৰিবলগীয়া। ঠিক আছে আজি সোমবাৰ যে সেইকাৰণে মানে বহুত হেৰি হৈছে ভিৰ হৈছিল ভক্ত বহুত আহিছে আৰু ঠিক আছে তাত অলপ কম হয় ব'লা তেতিয়া এই দুটামানৰ পৰা অলপ কমেই গৈ কৈছে মানে পিছবেলা কমে ৰাতিপুৱাহে মানে ভিৰটো বহুত থাকে কৈছে আৰু হৈ গ'ল এয়া আমাৰ এয়াই হৈছে বিখ্যাত টিলিঙা মন্দিৰ ন ফ্ৰেণ্ডছ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আৰু আমিও এতিয়া গৈ থাকোঁ ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ বাই বাই ফ্ৰেণ্ডছ ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোকে মহাদেৱে আশীৰ্বাদ কৰক সকলোকে মহাদেৱে আশীৰ্বাদ কৰক থেংক ইউ